নমস্কাৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ভিডিঅ' বনাম বুলি অহা নাছিলোঁ। পথৰে গৈ থাকোঁতে পথৰ দাঁতিত খেতিপথাৰখন দেখি কিবা এটা ভাল লাগি গ'ল। লগতে দেখিলোঁ এক অদ্ভুত বস্তু। সেই ভিডিঅ'টি বনালোঁ, অনুগ্ৰহ কৰি চাব। এইবিলাক চব বিলাহী খেতি খুব কষ্ট কৰি মই দেখুৱাই দিছোঁ খেতিবিলাক। এইবিলাক চাওক, মই অকণমান জুম কৰি দেখুৱাই দিছোঁ। এই গোটেইবিলাক বিলাহী খেতি, গোটেইখন খেতি আৰু কিছুদিন পিছতে এই বিলাহীবিলাক পকিবলৈ আৰম্ভ কৰিব। চাওকচোন কিমান সুন্দৰকৈ লাগিছে বিলাহীবিলাক। কিমান কষ্ট কৰি খেতিয়কসকলে আমাক খুৱায়। এয়া চাওক, খেতি পথাৰৰ মাজত এই খেতিয়ক ককাইজনে বিলাহী খেতি পৰিচৰ্যা কৰা। এইটো আকৌ কি? ৰ'ব দে গাইজ, মই পিছফালে এটা বিশেষ বস্তু দেখা পাইছোঁ। কেমেৰাটো ঘূৰাই মই আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব। মোৰ এই পিছফালে এই ঘৰটো দেখিছেনে? মই অকণমান জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক, এইটো এটা হাতী ৰখা ঘৰ। হাতী, ইয়াত খেতিয়কবিলাকে হাতী আহিলে ওপৰৰ পৰা চাই থাকে, হাতী কেতিয়া আহিছে, কোনফালৰ পৰা আহিছে, আৰু হাতী খেতিডৰাত সোমাইছে নেকি, খেতি নষ্ট কৰিব ধৰিছে নেকি, এইবিলাক প্ৰত্যক্ষ কৰি থাকে। এইটো হাতী চোৱা ঘৰ, চাংঘৰ। এই ঘৰটো মাটিৰ পৰা প্ৰায় আপোনাৰ 20 ফুটমান ওপৰত বনাইছে, যাতে হাতীয়ে ইয়াক ওপৰৰ অংশটো ঢুকি নাপায়। চাওক, এই ঘৰটোত থাকিয়ে খেতিয়কসকলে খেতি ৰক্ষা কৰে হাতীৰ পৰা। হাতী আহিলে তেখেতসকলে ইয়াৰ পৰা চায় আৰু হাতী খেদিবলৈ ব্যৱস্থা কৰে। কিমান কষ্ট, দিনত গোটেই দিনটো খেতি পথাৰত খেতিৰ কাম, আৰু ৰাতি হ'লে হাতী ৰখীয়া কাম। টোপনি ক্ষতি কৰি গোটেই ৰাতি হাতী ৰখিবলগীয়া হয়, আৰু তেনেদৰে আমাক কষ্ট কৰি খুৱাই আছে খেতিয়কসকল। চাওকচোন, আচলতে খেতিয়কসকল কিমান কষ্ট কৰে, কিমান কষ্ট কৰি তেখেতসকলে আমাক খাদ্য যোগান ধৰে, নহয়নে বাৰু?